হাই ফ্ৰেণ্ড, নমস্কাৰ। মই অঞ্জিত আৰু অটিএম ফাৰ্মিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ। লোকসকল, আজি আমি অবজাৰভেশ্যন কৰোঁ, যিহেতু এইটো মই গুটি ৰুইছিলোঁ 23 তাৰিখ, ছেপ্টেম্বৰ 23 তাৰিখে। আজি হৈছে আপোনাৰ নৱেম্বৰ 6 তাৰিখ। গতিকে ইয়াত দেখিব পাইছে গজালিকেইটা মেলিব ধৰিছে। ভোট জলকীয়া এইটো চাব, ইয়াতো এইকেইটা ওলাবলৈ ধৰিছে। গতিকে এতিয়া এই পলিথিনটো উঠাই দিব লাগিব। গতিকে ইয়াৰ কাৰণে মই কামি কেইটামান বনাই থৈছোঁ। এইটো নেকি মই তাত লগাই দিম। এই ধৰণে লগাম, ইয়াক নাই কৰি এই ধৰণে এইটো লগাই দিম ধুনীয়াকৈ, আৰু প্লাষ্টিকটো ওপৰত লগাই দিম। গতিকে এই ধৰণে আপোনালোকেও যেতিয়া ভোট জলকীয়া গজালিটো ওলাই যাব, এই পলিথিন দিয়াৰ কাৰণে ইমান জলদিকৈ ওলাইছে। নৰ্মেলি আপোনাৰ 15 দিনৰ পৰা 20 দিন লাগে। এইটো আপোনাৰ ষ্টাৰ্ট হৈছিলে 12 দিনৰ পৰা, আজি টোটেল 14 দিন হৈছে। তো আপুনি দেখিব পাইছে ইয়াত গজালি মেলিবলৈ ধৰিছে। গতিকে এই ধৰণে আপোনালোকে অবজাৰভেশ্যন কৰি থাকিব। আৰু মইশ্চাৰ কণ্টেণ্টটো ইয়াত ভালে আছে, পানী আছে। এইটো যদি নাথাকে তেনেহ'লে পানী দিব। মাজে মাজে মই চেক কৰিছোঁ, অবজাৰভেশ্যন কৰি থাকিব। গতিকে আজিৰ ভিডিঅ'টোত মই ইমানে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, আৰু আগত পৰৱৰ্তী যোনটো এপিছ'ড আহিব এইটোত মই শ্বেয়াৰ কৰি থাকিম আপোনালোকৰ লগত কেনেকৈ কি হৈছে বুলি। গতিকে যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক এটা কৰিব, ছাবস্ক্ৰাইব এটা কৰিব, আৰু বেল আইকনখন দবাই দিব। আৰু পাৰিলে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু লগৰ সৈতে। গতিকে নমস্কাৰ, ধন্যবাদ, জয় আই অসম।